নমস্কাৰ প্ৰিয় বন্ধুসকল, এয়া লৈ আনিছোঁ মাহ প্ৰসাদ। যিখিনি মাহ প্ৰসাদ থাকি গ'ল সেই মাহ প্ৰসাদখিনিয়ে মইনো কি বনাইছোঁ তাকে দেখুৱাইছোঁ। ইয়াতে মাহ প্ৰসাদখিনিতে দি দিছোঁ নহৰু আৰু আদা। নহৰু কেইফুটামান দিছোঁ আৰু আদাও এটুকুৰা সৰু সৰুকৈ কাটি লৈ পেলাই দি দিছোঁ আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ আৰু এয়া হৈছে মান ধনিয়া। জোখমতে দি দিছোঁ নিমখ। এয়া গোটেইখিনি একেলগতে পিচি ল'ম। ইয়াত মই পানী দিয়া নাই, যিহেতুকে প্ৰসাদখিনি ধুই লওঁতেই পানী অকণমান আছিলেই, সেই গতিকে পানী দিয়া নাই। প্ৰসাদখিনি পিছা হৈ গ'ল। এইখিনি গোটেইখিনি চামুচেৰে মিলাই লৈছোঁ। এটা টিফিন, ষ্টিলৰ টিফিন এটা লৈ লৈছোঁ আৰু ইয়াতে দি দিছোঁ অকণমান মিঠাতেল। আপোনালোকে ৰিফাইন তেল দিবও পাৰিব, মিঠাতেল দিলে খাবলৈ ভাল লাগে, সেই গতিকে মই ৰিফাইন তেল নাই দিয়া, মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি টিফিন বাতিটোত দি পেলাই গোটেইখিনি মিলাই লৈছোঁ হাতেৰে। আৰু এই টিফিন বাতিটোত যিখিনি প্ৰসাদ মই পিচি ল'লোঁ সেইখিনি গোটেইখিনি দি দিছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। টিফিনৰ বাতিটোত গোটেইখিনি প্ৰসাদ দি পেলাই একদম ধুনীয়াকৈ চামুচেদি সমানে মিলাই লৈছোঁ। গোটেইখিনি মিলাই লৈ পেলাই ইয়াৰে যিখন কভাৰ আছিলে টিফিনৰ সেইখন মাৰি দিছোঁ আৰু গেছত চচপেন এটাত পানী গৰম কৰি ৰাখিছোঁ। গেছটো জ্বলাই পেলাই এতিয়ালৈকে পানীখিনি গৰম হোৱা নাই, ঠাণ্ডা হৈয়ে আছে। ইয়াতে দি দিছোঁ টিফিন বাতিটো। টিফিন বাতিটো দি পেলাই ঢাকনখন মাৰি পেলাই 10 মিনিটমান সিজিবলৈ দিম। গেছটো মিডিয়ামতে ৰাখি পেলাই থৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ব, একেবাৰে ঠাণ্ডা হ'ব, তেতিয়া মই ইয়াৰ পৰা উলিয়াই দেখুৱাম। এইটো মোৰ ঠাণ্ডা হৈ গ'ল, দেখিছেনে? আৰু টিফিনটো মই হাতেৰে উলিয়াই লৈছোঁ, যিহেতুকে ঠাণ্ডা, সেই গতিকে এয়া চাওক ধুনীয়াকৈ সিজি গ'ল। এটা পিঠা নিচিনা হৈ গ'লনে? টিফিনটো নমাই আনিছোঁ আৰু চুৰি কটাৰী এখনে অকণমান জামাই উলিয়াই পেলাই এনেকৈ মই দেখুৱাই দিছোঁ। পিচকেইটা কৰি লৈছোঁ। এনেকৈ আবেলি পৰত খাবলৈ ভাল লাগে চাহৰ লগত। চাৰিচুকীয়া কৰি পেলাইও এনেকৈ পিচ পিচ কৰি পনীৰ যেনেকৈ বনায় তেনেকৈ বনাই পৰা গ্ৰেভি বনাই সেই পিচকেইটা দি দিলেও খাই ভাল লাগে, কিন্তু মই আজি তেনেকৈ নবনাওঁ, মই অকণমান বেলেগ ধৰণে বনাম। এয়া সৰু সৰু পিচ কৰি লৈছোঁ। সৰু সৰু পিচ কৰি এইকাৰণেই লৈছোঁ সৰহ হ'ব আৰু খায়ো ভাল লাগিব অকণমান অকণমান কৰি, সেই গতিকে পিচকেইটা কৰি হৈ গ'ল। বাতি এটা লৈ লৈছোঁ। ইয়াতে দি দিছোঁ বেচন 1.5 চামুচ, কৰ্ণফ্ল'ৰ দি দিছোঁ 1 চামুচ, অকণমান নিমখ দি দিছোঁ, আজৱাইন অকণমান দি দিছোঁ আৰু চিলি ফ্লেক্স অকণমান দি দিছোঁ। পানী অকণমান দি পেলাই এইখিনি গোটেইখিনি মিলাই লৈছোঁ। পানীখিনি একেলগতে দিয়া নাই, অকণমান অকণমান কৰি দি পেলাই গোটেইখিনি মিলাই লৈছোঁ। গোটেইখিনি মিলাই হৈ গ'ল। যিখিনি পিচ মই কাটি ৰাখিছিলোঁ এনেকৈ এপিচ এপিচকৈ দি পেলাই মই কি কৰিছোঁ ভিডিঅ'টো চালেই গম পাব। গেছটো জ্বলাই কেৰাহীখন পাতি গৰম কৰি এয়া তেল দি দিছোঁ। যিকোনো তেল দিলেই হ'ব, মিঠাতেল দিয়ক, ৰিফাইন তেল দিয়ক, যিকোনো তেল দি বনাব পাৰিব। এয়া এটুকুৰা এটুকুৰা কৰি এনেকৈ মিলাই পেলাই দি দিছোঁ। পিছত বোলে বনাই পেলাই খাম এনেকৈ যদি ভাবে, তেতিয়া যেনেকৈ মই টিফিনত বইল কৰিছিলোঁ
ভাপত তেনেকৈ বইল কৰি ফ্ৰিজৰ ভিতৰত থৈ দিব থৈ দি পেলাই পিছদিনাখনো খাব পাৰিব যেতিয়াই মন যায় তেতিয়াই খাব পাৰিব ফ্ৰিজত থৈ দিলে কেইবাদিনো পিছতো বনাই খাব পাৰি 3 দিন 4 দিনৰ পিছত একো নহয় ধুনীয়া হৈ থাকিব আৰু মই আজি এনেকৈ বনালোঁ এয়া চাওকচোন খাই কিন্তু বঢ়িয়া লাগে বনাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল আন্ধাৰ হৈ গ'ল দেখিবলৈ আন্ধাৰ আন্ধাৰ লাগিছে নহয়নে অকণমান পিছতে যেতিয়া মোৰ বনাই হৈ গ'ল তেতিয়া আকৌ কাৰেণ্টটো আহি গ'ল আৰু তেতিয়া মই ধুনীয়াকৈ সজাই দিছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে খায়ো ভাল লাগে আপোনালোকে এনেকৈ বনাই খাবলৈ ভাল পাব আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ